বড়ো অবড়ো এই শব্দটো আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আৰু সেইটোৱে আমাক এটা পৰিৱৰ্তন আনিছে আৰু তাৰ ফলত আমি শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰিছোঁ তেওঁলোকৰ যেহেতু এইটো লিগেল প্ৰচেছ হয় সেইটো আমি এতিয়াই উলিয়াই দিওঁ বুলি ক'ব নোৱাৰি আজি বিটিআৰ চৰকাৰ 3 বছৰ সম্পূৰ্ণ হোৱা সম্পৰ্কে আমি বিগত 3টা বছৰ কি কামত সাফল্যতা লাভ কৰিলোঁ তাৰ বিষয়ে আমি উদযাপন কৰাৰ জৰিয়তে ৰোমন্থন কৰিছোঁ আৰু বিগত 3টা বছৰত আমি বিটিআৰ চৰকাৰ হিচাপে যিখিনি কৰিছোঁ জনসাধাৰণৰ কাৰণে ইয়াত আটাইতকৈ ডাঙৰ সাফল্যটো হ'ল আমি বিটিআৰ অঞ্চলত এটা শান্তি স্থাপন কৰিব পাৰিছোঁ আমি চৰকাৰত অহাৰ আগতে বিটিআৰত বসবাস কৰা যি বিভিন্ন জাতি জনগোষ্ঠী আছে তেওঁলোকৰ মাজত ঐক্য নাছিল বুজাবুজি নাছিল এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মানুহক সদায় অবিশ্বাস সন্দেহ তেনেকুৱা অৱস্থাত আছিল কিন্তু আমি চৰকাৰ গঠন কৰাৰ পিছত এই পৰিৱেশ সম্পূৰ্ণ নাইকিয়া হ'ল এতিয়া আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একেলগে উঠা বহা কৰিব পাৰোঁ একেলগে কথা পাতিব একেলগে কাম কৰিব পাৰোঁ তাৰমানে আমাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি আহিল বড়ো অবড়ো এই শব্দটো আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আৰু সেইটোৱে আমাক এটা পৰিৱৰ্তন আনিছে আৰু তাৰ ফলত আমি শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰিছোঁ আমাৰ জীৱনৰ আমাৰ সম্পত্তিৰ নিৰাপত্তা আহিছে আৰু তাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ বিটিআৰখন আগুৱাই নিবৰ কাৰণে কাম কৰিব পৰা এটা পৰিৱেশ আমি পাইছোঁ সেইকাৰণে বৰ্তমান 3টা বছৰৰ যি সাফল্য তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সাফল্য হৈছে আমি বিটিআৰ অঞ্চলত শান্তি স্থাপন কৰিব পাৰিছোঁ য'ত শান্তি আছে তাত বিকাশ আৰু উন্নয়নৰ কাম দ্ৰুতগতিত আগবাঢ়ি যায় আমাৰ বিভিন্ন বিৰোধী লোকসকলে বিৰোধী পাৰ্টীয়ে কৈ আছে যে বিটিআৰ চৰকাৰে একো কাম কৰিব পৰা নাই উন্নয়নৰ একো কাম কৰা নাই কিন্তু আমি কওঁ যে বিগত 3টা বছৰত আমি প্ৰায় 500 কিলোমিটাৰতকৈ অধিক বেছি ৰাস্তা বনাইছোঁ বিভিন্ন ঠাইত খোৱাপানীৰ য'ত সমস্যা আছিল সেইখিনি সমস্যা সমাধান কৰিব পাৰিছোঁ এতিয়াও কিছু বাকী আছে একেবাৰে সম্পূৰ্ণ হ'ল বুলি মই ক'ব নাযাওঁ কিন্তু যথেষ্ট আগবাঢ়িছে আমাৰ গাঁও অঞ্চলৰ উন্নয়নৰ কাৰণে আমি বিভিন্ন কাম কৰিছোঁ বিশেষকৈ শৈক্ষিক ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য আৰু ইউনিটি এই গোটেই কামখিনি যথেষ্ট আমি সাফল্য লাভ কৰিছোঁ আৰু সেইবোৰৰ ওপৰত ভিত্তি কৰি আমি অহা দিনবিলাকত বিটিআৰ অঞ্চলৰ সকলো দিশতে আগবাঢ়ি যাব পৰা কামত আমি হাত দিম প্ৰাক্তন এনডিবিৰ যিটো কোনো সংস্থাপন এতিয়াও আমাৰ প্ৰায় 3000তকৈ অধিক এনডিবিৰ প্ৰাক্তন কৰ্মী আছে ফেৰেংগা গ্ৰুপৰ আছে আমাৰ ৰঞ্জন ডিমাৰী গ্ৰুপৰ আছে আৰু আমাৰ এনডিপি প্ৰগ্ৰেছিভ গ্ৰুপৰ আছে বেছিভাগ কিন্তু ৰিহেবিলিটেশ্যন স্কিম পাই গ'ল এতিয়া প্ৰগ্ৰেছৰ পৰা মাত্ৰ 219 গৰাকী এতিয়াও বাকী আছে ফেৰেংগা গ্ৰুপৰ পৰা প্ৰায় 250মান বাকী আছে আৰু ৰঞ্জন ডিমাৰী গ্ৰুপৰ 100জনমান বাকী আছে এইখিনি বাকী আছে সেইখিনি কাম চলি আছে কাৰণ বহু সময়ত আমাৰ ডাটা দিওঁতে ভুল হৈছিল সেইখিনি কাৰেকশ্যন কৰোঁতে টাইম লাগিছে আৰু গোটেইখিনিকে দিয়া হ'ব আমি চৰকাৰৰ লগত আলোচনা কৰি আছোঁ এজনো বাকী ৰৈ নাযাব যিসকল একচুৱেল এনডিএফবিৰ ট্ৰেইন কেডাৰ তেওঁলোকৰ কোনো এজনো বাদ নপৰিব আৰু সেইখিনি লিষ্টত অন্তৰ্ভুক্ত হৈ আছে আৰু আমি আশা কৰোঁ এইখিনি হৈ যাব এইখিনি দিওঁতে কিছু সময় লাগে কাৰণ এটা চৰকাৰৰ কাৰণে এটা সমস্যা সমাধান কৰোঁতে বহু সময় লাগে আপোনালোকে জানে আছুৰ যিটো অসম চুক্তি আছিলে 1985ত চুক্তি স্বাক্ষৰ কৰা কিন্তু তাৰে মেইন যিখিনি দফা আছিলে কেইটা এতিয়াও কিবা কৰা ইমপ্লিমেণ্ট হোৱা নাই আমাৰতো মাত্ৰ 3 বছৰ হৈছে আৰু 3 বছৰত আমি প্ৰায় 90% বিশেষকৈ আমাৰ ৰিহেবিলিটেশ্যন ক্ষেত্ৰত এনডিপি ৰিহেবিলিটেশ্যন ক্ষেত্ৰত আমি 90% ইমপ্লিমেণ্ট কৰিব পাৰিছোঁ হয়তো 10% বাকী আছে সেইখিনি আমি কৰিম আৰু চৰকাৰ বিশেষকৈ কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰে এইখিনি সমাধা কৰি দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছে আৰু আমি বিভিন্ন পৰ্যায়ত আলোচনা কৰিছোঁ আৰু সেইখিনি হ'লে নিশ্চয় গোটেইখিনি তেওঁলোকে যিখিনি ৰিহেবিলিটেশ্যন পাব লাগে সেইখিনি পাই যাব যিবিলাক এনডিবিগিলা জেললৈ আছে তেখেতৰ কি ব্যৱস্থা তেওঁলোকৰ যিহেতু এইটো লিগেল প্ৰচেছ হয় সেইটো আমি এতিয়াই উলিয়াই দিওঁ বুলি ক'ব নোৱাৰি
আৰু সেই লিগেল প্ৰচেছত আইনী প্ৰক্ৰিয়া তেওঁলোকে উলিয়াবৰ কাৰণে চেষ্টা কৰিছে আৰু সেইখিনিৰ কাৰণে যিখিনি খৰচ পাতি আছে আমি বিত্তীয় চক্ৰৰ পৰা বহন কৰি আছোঁ